Good morning and good morning. Welcome back to my YouTube channel Niazul Vlogs and Entertainment. So after long time pasat ahisu Guwahatit aru Guwahatit ahi pelai notun ke Guwahati para vlog eta arambho korisu aru hei jagato hoise apnaloke mur pispale sake apnaloke jagato dekhibole gom pai goise Shankardev Kalakshetra bahut dinor akha eta asile je iyat ahim iyat ahar pisat apnalokor bitorat ki ase ki nai moi najanu. So first time ahisu aru অলপ দেখব চেষ্টা কৰিম ভিতৰত কি আছে কি আছে শংকৰদেৱৰ মানে মিউজিয়াম আছে বুলি শুনিছো আৰু বহুত আশা আছিল যে শংকৰদেৱ কলাক্ষেত্ৰত দিন আহিম ভিতৰত কি আছে আপোনালোকক দেখুৱাম আৰু এতিয়া পৰা ব্লগ বিলাক গুৱাহাটীৰ পৰা পাই থাকিব সো এতিয়া ভিতৰত যাম টিকেট কাটিম আৰু টিকেটটো হৈছে টিকেটৰ কাউণ্টাৰত যাম আৰু মোৰ লগত আছে ভৈৰৱ আজি আহি গ'ল ভৈৰৱক দেখা পাব আপোনালোকে সব ভিতৰত যাম বেছি কথা নকওঁ ভিতৰত গৈ আপোনালোকক দেখুৱাম এটো জেড কি আছে কি নাই তো চাই দেখো ভিডিঅ'টো আজি মানে বহুত ভাল পাব ভিডিঅ'টো চাই দেখো ফ্ৰেণ্ডছ এতিয়া আপোনালোকে চাব পাৰে টিকেটৰ প্ৰাইচ হৈছে পাৰ পাৰ্চনৰ 20 কে হয় আৰু বাইক যদি লৈ আহে আৰু বাইকৰ পাৰ্কিঙৰ কাৰণে 20 টকাকৈ লয় এক্সট্ৰাকৈ এইটো আৰু এইটো টিকেট কাউণ্টাৰ হয় টিকেট কাটিছোঁ এইটো চাব পাৰে আপোনালোকে এতিয়া আমি ভিতৰলৈ যাম এইটো গেট হয় আপোনালোকে চাব পাৰে এতিয়া গেটৰ ভিতৰলৈ সোমাই যাম আৰু চাওক এতিয়া ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ কি আছে কি নাই ফাৰ্ষ্ট টাইম আহিছোঁ মই নাজানো কি আছে কি নাই তো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম চাই দেখো সো এইটো গেট হয় বাইকখন গৈছে বাইকখন গৈ আছে তো গাইজ এতিয়া মানে ভিতৰত আহি গ'লোঁ আপোনালোকে গেটখন চাব পাৰে এতিয়া ভিতৰত অহাৰ পিছত আমি এইফালে সোমাই যাম ভৈৰৱক অলপ মোৰ লগে আহিব দিম কি আছে কি নাই মইতো নাজানো এইটো আৰু কিন্তু জেগাটো আহি পেলাই খুব ভাল লাগিছে ইমান ফ্ৰেছনেছ জেগা লাগিছে আৰু ইমান চাফ চিকুণকৈ মানে বস্তুবোৰ ৰাখিছে ইমান চফা জেগা হয় চ' চাব পাৰে একদম গছ গছনি বেছি আছে আৰু এনেকুৱা ভাল লাগিছে মানে কি ক'ম আহি পেলাই কচমছে গৈছোঁ গাইজ সৰু ল'ৰা ছোৱালীক কাৰণে কিবা কিবি ৰাখিছে আৰু চাব পাৰে আপোনালোকক অসমত দেখাই দিওঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলাৰ কিছুমান হেৰি আছে পাৰ্কৰ নিচিনা বনাইছে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিবা কিছুমান জেগা আছে এনেকৈ সৰু ল'ৰা ছোৱালী আহিলে খেলিব পাৰিব আহি পেলাই মানে অলপ ফূৰ্তি কৰিব পাৰিব তো প্ৰথমত অলপ দেখুৱাই দিছোঁ এইটো আৰু ভিতৰত কি আছে কি নাই আমি দেখুৱাম আপোনালোকক আহি থাকক আটাইতকৈ ওখ মানে কি ক'ম আৰু চবকে লৈ লিও আবাৰ তো আমাৰ দাদাহঁত আহিছে ক'ৰ পৰা আহিছে জোনাইৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আহিছে আমাৰ ভাইসকল বহুত দূৰৰ পৰা আহিছে আৰু আহি পেলাই ইহঁতৰ মতামতো জানিম অলপ কেনেকুৱা লাগিছে ভাই ভাল লাগিছে নে ইয়াত মানে শিকিবলগীয়া বহুত কিবা কিবি আছে ন আৰু জোনাইৰ পৰা আহিছে ন তোমালোকে সকলোৱে তো কেনেকুৱা লাগিছে স্কুল পঢ়ি আছে স্কুলৰ পৰা আহিছে খুব বঢ়িয়া এনজয় কৰা আজি শংকৰদেৱ কলাক্ষেত্ৰ বহুত ফেমাছ হয় ন ফাৰ্ষ্ট টাইম আনিছোঁ আমি চ' খুব ভাল লাগিল আৰু চাই দেখক আৰু কিবা কিবি দেখুৱাম আপোনালোকক থেংক ইউ দাদা সব ফ্ৰেণ্ডছ এতিয়া আমি আহিলোঁ আৰু কলাক্ষেত্ৰৰ মানে ভিতৰত যাম আৰু মেইন জেগাত আহি গ'লোঁ আৰু ফাইনেলি আপোনালোকক দেখুৱাই আহি আছিলোঁ আৰু দেখুৱাবলৈকে মানে বহুত ইয়াত মানে আপোনালোকক কৈ দিওঁ শংকৰদেৱ কলাক্ষেত্ৰত মানে 9 নৱেম্বৰ 1988 চনত এই কলাক্ষেত্ৰখন স্থাপিত হৈছিলে মানে বনাইছিলে চ' ইয়াত মানে সৰু ল'ৰা ছোৱালী মানে চিলড্ৰেন পাৰ্ক বুলি ক'ব পাৰি একফালৰ পৰা আৰু একফালৰ পৰা ক'ব পাৰি যে এইটো এটা সাংস্কৃতিক জেগা হয় আৰু আপোনালোকৰ এইটো মিউজিয়াম এটা আছে এটা ধুনীয়া মিউজিয়াম এটা আছে সেই মিউজিয়ামো আছে ইয়াত পাৰ্কো আছে মানে আহিলে মানে খুব ধুনীয়াকৈ মানে প্ৰাকৃতিক উপভোগ কৰিব পাৰিব আৰু নজনা বস্তু মানে বহুত আছে দেখিবলগীয়া দেখিব পাৰিব এতিয়া আমি যিহেতু আমি ভিতৰত যাম ভিতৰতে গৈ আৰু বহুত ভাল ভাল বস্তু আছে আপোনালোকক মই কৈ আছোঁ যদি শংকৰদেৱ কলাক্ষেত্ৰত অহা নাই আপোনালোকে এবাৰ আহক ভিজিট কৰক এতিয়া ভিতৰলৈ যাম মই ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু তথাপি মই পঢ়িছিলোঁ যেতিয়া সৰু আছিলোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়ে পঢ়িছিলোঁ চ' মই অলপ জানো চ' এতিয়া ভিতৰত যাম দেখুৱাই আছোঁ চাই থাকক ভিডিঅ' আৰু বস্তু কিন্তু আহি পেলাই ভাল লাগিছে গাইজ মানে কি ক'ম আৰু চাফ চিকুণ যোনটো পৰিৱেশ খুব ধুনীয়া চাফ চিকুণকৈ ৰাখিছে জেগাবোৰ খুব ভাল লাগিছে চ' এতিয়া ভৈৰৱ আছে ভৈৰৱে মানে ফিল্ড লৈ আছে শংকৰদেৱ কলাক্ষেত্ৰত আহি পেলাই ভৈৰৱ ফালে চা কেনেকুৱা লাগিছে ভাই মাস্কটো অলপ খোলা মাস্কটো খোল অলপ না খোলচোন ভৈৰৱে লাষ্ট কৰে আপোনালোকে চাব পাৰে চ'
আৰু কিবা কিবি দেখুৱাম মানে এইটো ভিতৰত আমি গৈ আছোঁ। এইটো মিউজিয়াম আছে এইফালে আৰু কি ধুনীয়া ধুনীয়া মানে এইটো আপোনাৰ ৰূপালী কিবা জন্ম জয়ন্তী হৈছিলে কিবা। চ' অলপ দেখুৱাই দিছোঁ আপোনালোকক ইয়াৰ পৰিৱেশ কিমান ডাঙৰ মানে চাব পাৰে আৰু এৰিয়া মানে বহুত ডাঙৰ এৰিয়া হয়। এতিয়া গৈ আছোঁ আমি ভিতৰত। চ' গাইজ এতিয়া আমি মানে শংকৰদেৱ কলাক্ষেত্ৰ মিউজিয়াম যোনটো আছিলে আমি তাক ভিতৰত আপোনালোকক লৈ যাম আৰু মানে বহুত বস্তু আছে মানে দেখিবলগীয়া। তো আহি থাকক মোৰ লগত, মানে বহুত মানে নজনা বস্তু আপোনালোকে ভিডিঅ'টো চালে শিকিব পাৰিব, চাব পাৰিব। তো চাই থাকক ভিডিঅ'টো, তাতকৈ চিধা ভিতৰত যাম, মিউজিয়ামৰ ভিতৰত যাম আৰু বস্তু দেখুৱাম ক'ত কি আছে। চাই থাকক ভিডিঅ'টো। চ' গাইজ এতিয়া আমি মিউজিয়ামৰ ভিতৰত আহিছোঁ, আহি পেলাই আপোনালোকক দেখুৱাই আছোঁ। এইবিলাকে চাব পাৰে বহুত পুৰণা বস্তু কিছুমান, কাঁহ পিতলৰ সামগ্ৰী, এইফালে বহুত কিবা কিবি আছে হা। চ' ইয়াত মানে ভিডিঅ' কৰা এলাও নাই, তথাপি আমি আপোনালোকক দেখুৱাবলৈ অলপ কষ্টকৈ অলপ ভিডিঅ' অলপ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব পাৰে কিমান পুৰণা বস্তু হয়, কিমান শ বছৰৰ, আৰু বহুত ডাঙৰ মিউজিয়াম হয় এইটো। আৰু কিবা কিবি আছে, আৰু ভূপেন হাজৰিকা ছাৰৰ বহুত কিবা কিবি আছে দেখিবলগীয়া বস্তু দেখুৱাম আপোনালোকক। আৰু এই মিউজিয়ামটো বহুত ডাঙৰ, আপোনালোকক অলপ দেখুৱাই দিছোঁ। আৰু এইটো চাব পাৰে শৰাই, কিমান ডাঙৰ শৰাই হয়, আৰু এইফালে চাব পাৰে। চ' আৰু বহুত ডাঙৰ এৰিয়া হয়, আপোনালোকক দেখুৱাম চেষ্টা কৰিম আৰু দেখুৱাই থাকিম বহুত বস্তু। চাই থাকক ভিডিঅ'টো আৰু আহি থাকক আমাৰ লগত, বলক। গাইজ মানে কি ক'ম আপোনালোকক, দেখি পেলাই ভয় নাখাব, খালি চিট বেল্ট নকৰিব আৰু ভয় নাখাব। কিন্তু চাওক, শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত সোমোৱাৰ লগে লগে আপোনালোকে চাব পাৰে অসুৰ যোনটো আছিলে, গয়াসুৰ বুলি কৈছে। আপোনালোকে দেখুৱাই দিওঁ চাইজটো কিমান আছিলে ইয়াত, এইটো চাব পাৰে গয়াসুৰৰ। আৰু কি ক'ম আৰু এইফালে চাব পাৰে, ভয়ো লাগিছে অলপ দেই। তো চাই থাকক, এইটো প্ৰথমত সোমাই এইখিনিতে পাইছোঁ আৰু কিবা কিবি দেখুৱাম। চ' গাইজ এতিয়া আপোনালোকে মানে আৰ্ট গেলেৰীত আহিছোঁ, আৰু এই যে আপোনালোকে পিকচাৰটো যে চাই আছে, এই পিকচাৰটো হৈছে কোনো ধৰণৰ ফটো নহয়, কিন্তু কচম খাই গৈছোঁ, ফটো নহয়, এইটো এটা হাতেৰে বনোৱা এটা আৰ্ট হয়। আৰু চাওক, চবকেইটা হাতেৰে বনোৱা আৰ্ট। ভাই মানি গৈছোঁ কিন্তু, চাওক না, আল্টিমেট। আৰু মানে বহুত বস্তু আছে দেখিবলগীয়া, এইবিলাক চব হাতেৰে বনোৱা হয়, মানে আৰ্ট কৰিছে, কোনো ফটো নহয়, চাব পাৰে। চ' গাইজ মানে কি ক'ম, এইফালে ভৈৰৱ আছে, ভৈৰৱে খুব মজা লৈ আছে। আৰু এইফালে চাব পাৰে ৱৰ্ল্ড লাৰ্জেষ্ট জাপি যোনটো আছিলে, আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আহিলে দেখা পাব। কিমান ডাঙৰ জাপি, আৰু কিমান মানুহে মানে ইয়াত ফটো লৈ আছে, একাংশ মানুহে মানে ফটো লৈ আছে। আৰু ইমান ডাঙৰ জাপি মানে লাইফতো দেখা নাই। তো গাইজ আপোনালোকে এইখিনি এটা কথা কওঁ, যদি এনেকুৱা জাপি, ইমান ডাঙৰ জাপি যদি আপোনালোকে বেলেগ জেগাত ক'ৰবাত দেখিছে, আপোনালোকে কমেণ্ট কৰি জনাওক। একমাত্ৰ মই জনাত শংকৰদেৱ কলাক্ষেত্ৰত এনেকুৱা জাপি দেখিবলৈ পোৱা গৈছে, খুব ভাল লাগিছে। আৰু একাংশ দৰ্শকে মানে জাপিৰ লগতে ফটো প'ষ্ট লৈছে। আৰু এইফালে আছে ভৈৰৱ কেনেকৈ লাগি আছে। তো চাই থাকক, এতিয়া বেলেগ জেগাত যাম আৰু বহুত কিবা কিবি বস্তু দেখিবলগীয়া বহুত বস্তু আছে। আৰু ভিডিঅ'টো চাগে বহুত লং হৈ গৈছে, তো আপোনালোকে চাব পাৰে, আহিলে কিন্তু বহুত নজনা কথা আপোনালোকে শিকিব পাৰিব। তো বহুত বস্তু দেখুৱাবলগীয়া আছে, আমি দেখুৱাই আছোঁ আপোনালোকে। চ' ফ্ৰেণ্ডছ, এতিয়ালৈকে আপোনালোকে যিখিনি চাইছে, আপোনালোকক এটা বস্তু মানে ন'টিচ দেখুৱাই দিওঁ। অসম চৰকাৰৰ উদ্যোগ বিভাগৰ কুটীৰ শিল্প সংগ্ৰহালয়ৰ সম্পদসমূহৰ একাংশ প্ৰদৰ্শন কৰা হৈছে। সামগ্ৰীসমূহ সজাইছে কলিকতা ভাৰতীয় সংগ্ৰহালয় কৰ্তৃপক্ষই। কি বুজি পাইছে আপোনালোকে, ইংলিছত লিখা আছে, চাব পাৰে ইয়াত। তো আপোনালোকে বুজি পাইছে চাগে। আৰু বহুত কিবা কিবি দেখুৱাম, মানে ইমান ডাঙৰ মিউজিয়াম, অ' মাই গড, মানে এইটোৰ ভিতৰত লাৰ্জেষ্ট ডাঙৰ মিউজিয়াম শংকৰদেৱ কলাক্ষেত্ৰ মিউজিয়াম। আপোনালোকে ভিজিট কৰক, বহুত নজনা বস্তু চাব পাৰিব, নজনা কথা শিকিব পাৰিব। মানে চাওক না, ভৈৰৱে মানে চুই চাবলৈ তাৰ মানে হেৰি কৈ আছে, আৰু কি ভৈৰৱে চুই চাই আছে। ভৈৰৱ কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। ইয়াত মানে আহি পেলাই ভৈৰৱ কিছু নজনা বস্তু আমি দেখা পালোঁ আজি ন। সেইটো শিকিব পাৰিছোঁ। সৰু ল'ৰা ছোৱালী যোনে পঢ়া শুনা কৰি আছে, এটাই ক'ম, আপোনালোকে সকলোৱে আহক, পঢ়া শুনা যোনে কৰি আছে, আহিলে কিন্তু বহুত কিবা কিবি শিকিব পাৰিব, হয়নে ভৈৰৱ? সেইটোৱে হয়। তো চাব পাৰে আপোনালোকে হেংদাং, বহুত কিবা কিবি আছে বস্তু দেখিবলগীয়া। তো আমি দেখুৱাম আপোনালোকক, চাই থাকক ভিডিঅ'টো আৰু কিবা কিবি দেখুৱাম। চ' গাইজ, মাছুদ আৰু ৰাজাকে আমাক দেখা নাই মানে। চ' ৰাজাক আৰু মাছুদে চাব পাৰে ধুনীয়াকৈ মানে আহি গ'ল। মই আহিছোঁ বুলি শংকৰদেৱ কলাক্ষেত্ৰত আহিছোঁ বুলি ৰাজাকে ফোন কৰিছে, মোৰ ফ্ৰেণ্ড হয় ৰাজাক। তো ৰাজাকে হঠাৎ গম পাই গ'ল মই আহিছোঁ বুলি। ৰাজাক আৰু মাছুদে ফটোশ্বুট কৰি আছে। এই মাছুদ ভাই, এই राजक तुमको तो पूरा स्मार्ट लग रहा है यार। हाँ भाई, थैंक यू बहुत स्मार्ट लग रहा है राजक भाई। आगे अभी इधर भैरव है, मासूद है। मासूद क्या लगा? You first time? You coming first time? First time or last time? तो मासूद भाई तू, अरे ये राजक तुमको तो बहुत स्मार्ट लग रहा है यार भाई। हाँ भाई, मैं हूँ स्मार्ट। बढ़िया बढ़िया। तो कैसा होगा? देखेंगे, हाँ देखेंगे तो घूमेंगे, मौज मस्ती करेंगे और क्या चाहिए। तो राजक अभी आसामी से बोलेगा। राजक मुझको नहीं आता है भाई। शंकरदेव कलाक्षेत्र में आया तुमको अभी केनेका लगी আছে? हाउ टू फील इट? केनेका लगी আছে? ইমান ভাল লাগি আছে কি আর কম। মজা বঢ়িয়া কেনে লাগি আছে? একদম বঢ়িয়া। মজা। কেনে লাগি আছে? মোৰ ইমান ভাল লাগিছে মানে মই এক্সপ্লেইন কৰিব নোৱাৰিম। মজা। ৰাজক
ইমান ভাল লাগি আছে কি আর কম মজা মজা সো মাছুদে চাই আছে মাছত কেনেকুৱা লাগি আছে ভাল লাগিছে অলপ মই কনফিউজ হৈ আছিলোঁ কনফিউজ এইবিলাক চাইছে মানে কনফিউজ বিশ্বাস কৰিব মন নাযায় আৰু চাওক মানে কি লিখা গাৰুৰা এইটো হৈছে গাৰুৰা গাৰুৰা এইটো এইবিলাক কিন্তু বহুত বছৰ আগৰ কিন্তু দেই গাইজ আৰু এইটো হৈছে কি শিৱৰ জঠা শিৱৰ জঠা বুলি কয় এইটো আৰু কিবা কিবি দেখুৱাম চাই কওক চ' গাইজ এতিয়া আপোনালোকক দেখুৱাই আছোঁ মিচিং জনগোষ্ঠী ভিডিও কৰো बाद में एडिट करूँ চ' গাইজ এতিয়া যোনটো পাৰ্ক আছিলে মানে আপোনালোকে গম পাইছে শংকৰদেৱ কলাক্ষেত্ৰৰ যোনটো এটা পাৰ্ক আছিলে তিনিটা পাৰ্ক দেখুৱালোঁ আপোনালোকক বহুত কিবা কিবি দেখুৱালোঁ চাগে আপোনালোকে চাগে চাই ভাল পাইছে বহুত নজনা কথা চাগে শিকিব পাৰিছে দেখুৱাইছোঁ যেনেকুৱা কিন্তু ভিডিঅ'গ্ৰাফী এণ্ড ফটো ষ্ট্ৰিক্টলি মানা আছে মানে কৰিব নোৱাৰি চ' আমি তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ ফ্ৰেণ্ডছ শংকৰদেৱ কলাক্ষেত্ৰত আপোনালোকক যিমানখিনি যি আছে য'ত যি আছে সকলোবোৰ বস্তু দেখুৱাইছোঁ আৰু ফাৰ্ষ্ট টাইম মই আহিছোঁ আহি পেলাই খুব ভাল লাগিছে নজনা বস্তু আমি বহুত দেখিব পাৰিছোঁ আৰু নজনা কথা আমি শিকিব পাৰিছোঁ মই আশা কৰোঁ আপোনালোকে আহক ভিজিট কৰক শংকৰদেৱ কলাক্ষেত্ৰ হ'ব একো নাই পাইছোঁ এজন ভাইক পাইছোঁ ভাই আজি শংকৰদেৱ কলাক্ষেত্ৰত আহিছিলা কেনেকুৱা লাগিছে আহি পেলাই তুমি ৰাইজক কি ক'বা ইয়াত আহিব বঢ়িয়া বঢ়িয়া বস্তু আছে কিবা কিবা বস্তু আছে চাব আহিব সকলো থেংক ইউ ছ' মাছ চ' বহুত আপোনালোকৰ বহুত জগাৰ পৰা অসমৰ চুকে কোণে উজনিৰ পৰা নামনিৰ পৰা বহুত মানুহ আহি পেলাই ইয়াত ভিজিট কৰি আছে বহুত মানুহ আপোনালোকে মানে আহিলে ইয়াত ইমান ধুনীয়া মানে আপোনালোকে নজনা কথা আপোনালোকে বহুত শিকিব পাৰিব চ' মই আশা কৰিছোঁ যিমানখিনি পাৰিছোঁ অলপ কি হ'লেও আপোনালোকক দেখুৱাইছোঁ শংকৰদেৱ কলাক্ষেত্ৰটো কেনেকুৱা হয় ভিতৰত কেনেকুৱা আছে কাৰণ বহুত মানুহ অসমৰ বহুত মানুহে হয়তো ইয়াত আহিব নোৱাৰে চাব নোৱাৰে হা তো দুখীয়া হওক গৰীব মানুহ হওক চাব নোৱাৰে সকলোৱে চাব নোৱাৰে ন বহুত তো সেইটো কাৰণে মই ভিডিঅ'টো বনাই আপোনালোকক দেখুৱালোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ সৈতে আজি চিনাকি কৰা একো দৰকাৰী নাই এইফালে আছে ভৈৰৱ দেখাই দিয়া অলপ আৰু ৰাজাক ভাই আছে ৰাজাক ভাই লাষ্ট में क्या बोलेगा क्या बोलूँ मेरे को इतना दिन बाद मुझे মোক কিমান দিনৰ পিছত লগ পাইছা কেনেকুৱা লাগিছে এইটো কোৱা বঢ়িয়া লাগিছে তো ৰাজাক চাগে আগত মোৰ ভিডিঅ'ত দেখা পাইছিলে আব্দুল ৰাজাক হয় নাম আৰু বহুত ভাল ল'ৰা হয় ৰাজাক অল দ্য বেষ্ট সদায় কৰা থেংক ইউ ব্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰত মই আহিছোঁ কাৰণে ৰাজাক আৰু মাছুদ আহিছে মোক লগত মিট কৰিবলৈ চ' সেইটো কাৰণে বহুত থেংক ইউ মাছুদ এণ্ড ৰাজাক চি ইউ চুন নেক্সট টাইম অ'কে বাই বাই